শোণিতপুৰ জিলাৰ শ্বহীদনগৰী ঢেকিয়াজুলিৰ এখন লেখত ল'বলগীয়া শিক্ষানুষ্ঠানৰ নাম হ'ল ঢেকিয়াজুলি মহৰ্ষি বিদ্যালয় ঢেকিয়াজুলি। এইবেলি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীবৃন্দ। এই বিষয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গীত বৰাই অসম বাতৰিক জনায়। হয়, নমস্কাৰ। আপোনালোকক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আমাৰ ঢেকিয়াজুলি মহৰ্ষি বিদ্যালয়লৈ অহাৰ কাৰণে। সদ্য ঘোষিত যিটো অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ ফালৰ পৰা হিন্দী এক্সাম পাতিছিলে, তাত মোৰ গোটেইখিনি ষ্টুডেণ্টে এওঁলোকে এপিয়াৰ কৰিছিলে। এওঁলোকৰ ভিতৰত বিশেষভাৱে পাৰদৰ্শিতা দেখালে 9জন ষ্টুডেণ্টে উইথ গেটিং ডিষ্টিংশ্যন মাৰ্ক 85% above. I am very glad to announce that. মোৰ লগতে সকলো শিক্ষকে প্ৰাউড ফিল কৰিছে এইটোক লৈ পেলাই। তো অকল হিন্দীৰ ক্ষেত্ৰতহে ক'লোঁ, হিন্দী এক্সামৰ বাকী এটা ষ্টেপ বাই ষ্টেপকৈ দি যাব। নট অনলি হিন্দী, নৰ্থ ইষ্ট টেলেণ্ট এক্সামো হৈছিলে, তাৰো চাৰ্টিফিকেট আমি আজি ডিষ্ট্ৰিবিউট কৰিম। তেওঁলোককো মাতিম এতিয়া। এইখিনি প্ৰথমতে হিন্দী এক্সামৰ ষ্টুডেণ্টখিনি মাতিলোঁ। আজি আমি হিন্দীৰ চাৰ্টিফিকেটখিনি ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু নৰ্থ ইষ্ট টেলেণ্ট এক্সামৰ যিটো অল আছাম বেচিছত টেলেণ্ট এক্সাম কণ্ডাক্ট কৰা হৈছিলে, তাতো আমাৰ ষ্টুডেণ্ট ভালেখিনিয়ে এপিয়াৰ কৰিছিলে আৰু তাৰে ভিতৰত কেইজনমানে বিশেষভাৱে স্থান দখল কৰিলে শোণিতপুৰ ডিষ্ট্ৰিক্টত। তেওঁলোককো আমি চাৰ্টিফিকেটখিনি আজি ডিষ্ট্ৰিবিউট কৰিম। এই অভিজ্ঞতা কেনেকুৱা তোমাৰ এই হিন্দী এক্সামৰ? মোৰ অভিজ্ঞতা ভাল। মই এই হিন্দী এক্সাম দি বহুত এক্সপিৰিয়েঞ্চ পাইছোঁ, বহুত বিষয়ে জানিব পাৰিছোঁ। ফিউচাৰত তুমি কি কৰিম বুলি ভাবিছা? মই ফিউচাৰত এষ্ট্ৰফিজিচিষ্ট হ'ম বুলি ভাবিছোঁ। প্ৰিপাৰেশ্যন কৰিছিলা? পঢ়াৰ মাজতে অকণমান সময় উলিয়াই পঢ়িছিলোঁ। পৰীক্ষাৰ কাৰণে মই কষ্ট কৰিছিলোঁ। কিতাপৰ পৰা বহুত মানে স্কুলৰ লগতো স্কুলৰ কিতাপ পঢ়িও এক্সট্ৰা পৰিচয় এক্সামৰ কিতাপ পঢ়িও মই মানে প্ৰিপাৰেশ্যন কৰিলোঁ। আৰু তুমি কিমান ঘণ্টা পঢ়িছিলা পৰীক্ষাৰ কাৰণে? তুমি দিনতো 2 ঘণ্টা 3 ঘণ্টামান পঢ়োঁ, ৰাতি অলপ দেৰিলৈকে পঢ়োঁ। আৰু মই ৰাতিপুৱা 30 মিনিট পঢ়োঁ, তাৰপিছত স্কুলৰ কাৰণে প্ৰিপাৰেশ্যন কৰি পেলাই স্কুলত যাওঁ। তাৰপিছত স্কুলত টিউশ্যন কৰোঁ 1 ঘণ্টালৈকে, তাতো পঢ়োঁ। স্কুলৰ পৰা অহাৰ পিছত মই টিউশ্যন আছে, তাত পঢ়ি পেলাই আকৌ পঢ়োঁ 2 ঘণ্টামান। ছাত্ৰ ছাত্ৰীসকলক লৈ উৎসাহিত হৈ পৰা বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কয়, नमस्ते, मेरा नाम है मुनीता शाह और मैं इस स्कूल में लगभग 4-5 साल हो गया मेरा। मैं अपर क्लास का क्लास पढ़ाती हूँ, क्लास 5 to 10 हिंदी सब्जेक्ट लेती हूँ और ये लोअर क्लास का रहती है। तो इस एग्ज़ाम के लिए मैंने बच्चों को बहुत ही प्रोत्साहन दिया था और जिस हिसाब से मैंने उन लोगों को प्रोत्साहन दिया था उस उम्मीद पर वो लोग खरा भी उतरा है और उनके पढ़ाई के लिए मैंने भी बहुत कष्ट किया उन लोगों के लिए और जिस तरह मैंने सोचा था उस हिसाब से उन लोगों का रिजल्ट अच्छा भी हुआ है। और फ्यूचर में भी मैं चाहती हूँ कि वो लोग इस विषय में और भी आगे बढ़े और इस हिंदी एग्ज़ाम का डिग्री ले, वो प्रवीण तक करे, MA कर ले इसमें, तो आगे चल के उनके लिए फ्यूचर में बहुत सुविधा होगा। कहीं भी जाएंगे तो वो अपना एक एक्स्ट्रा अपना ये डिग्री दिखा सकते हैं। नमस्कार, অসম বাতৰি। মই এই বিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক, এজন সিনিয়ৰ শিক্ষক। আজি আমি ইয়াত নৰ্থ ইষ্ট টেলেণ্ট হাণ্ট আৰু আমাৰ ৰাষ্ট্ৰভাষা হিন্দী পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ বিতৰণী আৰু চাৰ্টিফিকেট বিতৰণিৰ কাৰণে সমবেত হৈছোঁ। আমাৰ বিদ্যালয়ে ইয়াৰ আগলৈও এই বিষয়ত যথেষ্ট উদগনি দি থাকিব। আমাৰ বিদ্যালয় ইয়াৰ আগতে খেল বিভাগত টাইকোৱাণ্ডো, কেৰাটে আৰু কিক বক্সিঙত বিশেষভাৱে দক্ষতা লাভ কৰিছে। আমাৰ বিদ্যালয়ৰে ছাত্ৰ এতিয়া আন্তৰ্জাতিক পৰ্যায়ত খেলিছে। গতিকে এই বিষয়ত আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া বিশেষকৈ ভয়ংকৰভাৱে উদ্যোগী। তেওঁ সদায় ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দি থাকে আৰু এই বিষয়ে নিজাববীয়াকৈ প্ৰচেষ্টা লৈ থাকে আৰু তেওঁৰ প্ৰচেষ্টা আৰু সমবেত প্ৰচেষ্টা এই সকলৰ কাৰণে আজি আমি সাফল্যতাৰ শিখৰত আৰোহণ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম কুণাল দাস। মই এই মহৰ্ষি ঢেকিয়াজুলি বিদ্যা মন্দিৰ স্কুলতে মই পঢ়াওঁ। মোৰ 1 বছৰতকৈ অলপ বেছি টাইম হ'ল ইয়াতে পঢ়োৱা। ঠিক আছে,
মই এইটো নকওঁ যে মানে অকল নৰ্থ ইষ্ট টেলেণ্ট এক্সাম, আপুনি যিমান এক্সাম দিব, যিমান আপুনি এক্সাম দিব, কাৰণ পঢ়া শুনা আপুনি এটা ছাবজেক্ট হওক, দুটা ছাবজেক্ট হওক, ছায়েন্স, মেথছ, ইংলিছ, ছ'চিয়েল, এইটো চব ষ্টুডেণ্টে পঢ়ি আছে, সেইটো চব ষ্টুডেণ্টে দি আছে। সেইটো ডেইলি এক্সাম হওক বা মান্থলি এক্সাম হওক বা হাফ ইয়াৰলি হওক, এনুৱেলি হওক, এইটো এক্সাম আপুনি চবেই দি আছে। কিন্তু এইবিলাক এক্সাম যোনবিলাক কাৰিকুলাৰ এক্টিভিটিজৰ লগত যোনবিলাক এক্সাম হয়, সেইটো দিলে আপোনাৰ কিবা বেনিফিচিয়েল কি হয় যে আপুনি লাইফত আপুনি কি ফিউচাৰত কি লাইন লৈ পেলাই পঢ়িব বিচাৰে, ছায়েন্স লৈ পেলাই পঢ়িব বিচাৰে, আৰ্টছ লৈ পেলাই পঢ়িব বিচাৰে, কমাৰ্চ লৈ পেলাই পঢ়িব বিচাৰে। আৰু অকল নৰ্থ ইষ্ট টেলেণ্ট এক্সাম বুলি নহয়, ডিফাৰেণ্ট টাইপছ অফ, আপুনি মিউজিকত যাব পাৰে, আপুনি আৰ্টছত যাব পাৰে, আপুনি কালচাৰেলত যাব পাৰে, আপুনি ডান্সত যাব পাৰে। যিমান আপুনি কাৰিকুলাৰ এক্টিভিটিজত যাব, সিমানেই এটা ল'ৰা বা ছোৱালী, আমি যে কওঁ যে এটা ল'ৰা বা ছোৱালীৰ যোনটো সৰু বয়স থাকে, ষ্টুডেণ্ট লাইফ ইজ দ্য বেষ্ট পিৰিয়ড অফ লাইফ। উই কেন মোল্ড এ ষ্টুডেণ্টছ মাইণ্ড ইন দ্য ফৰ্ম অফ ক্লে। আমি যিহেতু কওঁ মাটিৰ নিচিনা আমি এটা মানুহৰ এটা মাইণ্ডটো আমি চেঞ্জ কৰি দিব পাৰোঁ। সেই মাইণ্ডছেটটো আমি কেনেকৈ চেঞ্জ কৰিব পাৰিম? সেই মাইণ্ডছেটটো আমাৰ চেঞ্জ হ'ব এইবিলাক কাৰিকুলাৰ এক্টিভিটিজ দি পেলাই। কাৰিকুলাৰ এক্টিভিটিজ যেনেকুৱা ডান্স হওক, আৰ্ট হওক, ছিংগিং হওক, ড্ৰামা হওক, বহুত টাইপৰ আছে। অকল এইটোত নহয়, স্পৰ্টছৰ ক্ষেত্ৰত আপুনি ডিফাৰেণ্ট টাইপছ অফ স্পৰ্টছ খেলিব পাৰে। আপুনি খেলিব পাৰে ক্ৰিকেট খেলিব পাৰে, আপুনি বেডমিণ্টন খেলিব পাৰে, আপুনি ভলীবল খেলিব পাৰে। আপোনাৰ ঢেৰ অপৰচুনিটি আছে, আপুনি যিকোনো এটা লাইনত আপুনি পিছত যাব পাৰে। এতিয়া সৰু বয়সত আপোনাৰ এইটোৱে টাইম আপোনাৰ শিকিবলৈ, জানিবলৈ, কিবা এক্সট্ৰা বিষয় শিকিবলৈ। ডাঙৰ হৈ যোৱাৰ পাছত আপোনাৰ টাইম নাথাকিব। এইটো টাইমতে আপোনাৰ যিমান যি কৰিব লাগে আছে সেইটো টাইমতে কৰিব লাগিব। পাছত আৰু ফিউচাৰত যি হয় সেইটোতো পাছত সেইটোতো হ'বই আৰু। ভাল ষ্টুডেণ্ট থাকিলে ভাল হ'ব, বেয়া নিজৰ লাইফ আৰু যেনেকুৱা কৰিব বিচাৰে সেনেকুৱাই হ'ব আৰু। ঠিক আছে। Good morning, my name is Biki Datta and I teach them English. So basically I'm going to answer in English. And I have guided them enough. They have performed very well as I expected and I am very happy for them. So it is all about their hard work and I'm very happy about it. So how they achieved their goal in this exam, and being a teacher I feel okay, like it's something they're fighting with, a different kind of thing out of studies and all, and in future it will help them dealing with a lot of exams, competitive exams which are mandatory for their upcoming life and all. So I bless them all and I hope they'll succeed in life. So it's all about hard work and they have done that. So it's all about that. Thank you. আমি এই ৰিজাল্টক লৈ পেলাই বহুত সুখী, কাৰণ মই ভাবোঁ এই ৰিজাল্টটো ষ্টুডেণ্টবিলাকৰ যিটো কষ্টৰ এটা ফল, আমাৰ টিচাৰ্ছবিলাকৰ কষ্টৰ ফল। কাৰণ আমাৰ টিচাৰ্ছবিলাকে ইয়াক লৈ পেলাই বহুত কষ্ট কৰিছে। আপোনাৰ এক্সট্ৰা আমি ক্লাছ লৈছিলোঁ, আমি তেওঁলোকক গাইড কৰিছিলোঁ, তেওঁলোকক আপোনাৰ এক্সামটোৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে, কেনেকুৱা ধৰণৰ কি হ'ব পাৰে, তেওঁলোকক এইবিলাকৰ ওপৰত আমি এক্সট্ৰা ক্লাছ লোৱা হৈছিলে। মই নিজেও এইটো এক্সাম দিয়া মোৰ স্কুল টাইমত, তো মোৰ অলপ নলেজ আছিলে, তো মই সেইবিলাক তেওঁলোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। মেথছৰ আৰু ৰিজনিঙৰ কুৱেশ্যন ছল্ভ কৰোঁতে বহুত জোখতকৈ বেছি সময় লাগে, তো কেনেকৈ কম সময়ত সেইবিলাক কুৱেশ্যন ছল্ভ কৰিব পাৰি তাৰ ওপৰত শিকোৱা হৈছিলে। কেনেকুৱা ধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যন আহে, ইংলিছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, সেইবিলাকৰ ওপৰত আমি তেওঁলোকক অলপ আইডিয়া দিছিলোঁ, যাৰ ফলত তেওঁলোকে নিজৰ ফালৰ পৰাও কিছুমান অনলাইন চ'ৰ্চ হওক বা বুক হওক, য'ৰ পৰা তেওঁলোকে ইনফৰমেশ্যন কালেক্ট কৰিছিলে, তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিছিলে, আৰু যাৰ ফলত আজি আমি এই ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। আমি উভতি গৈছিলোঁ পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ। मैंने बहुत अच्छे किया था, लेकिन टीचर्स और मिस लोगों ने क्या हेल्प किया था तुमको इस एग्जाम में? हेल्प कुछ क्वेश्चन पूछा था, मिस ने बोला था क्वेश्चन पढ़ के दिया था, फिर मैंने आंसर लिखा था। और मम्मी पापा ने पढ़ा के दिया था, एक स्कूल मतलब घर में पढ़ा के दिया था। कितना टाइम प्रिपरेशन किया था तुमने? कितना टाइम? 1 घंटा दिन में 1 घंटा? हाँ। ओके, थैंक यू। नॉर्थ ईस्ट टेलेंट एग्जाम में आपने कैसे प्रिपरेशन किया था? पहले बुक लिया था एक ग्रामर का, मतलब जीके का, उसके बाद उसी से लर्न किया था जो वही मतलब आया था। मतलब कितना टाइम स्टडी किया था? दिन में ऐसे 1 घंटा 1.5 घंटा। टीचर्स का हेल्प आपको कैसे मिला था? टीचर्स ने थोड़ा
हिंट दिया था कि ये सब आ सकता है, वो सब आ सकता है। पेरेंट्स का मतलब पेरेंट्स लोगों ने पूरा सपोर्ट किया था कि 2 ऐसा दिया था लेने के लिए, बुक लेने के लिए। टाइम आप प्रिपरेशन किया था? डेली 1.5 आवर। 1.5 आवर। थैंक यू। इस करंट एग्जाम में आपने कैसे प्रिपरेशन किया था? मैं पढ़ती थी बहुत मतलब 2 घंटा 1 घंटा ऐसे पढ़ती थी और मम्मी पापा ने बहुत वो किया हमें, बस। टीचर्स लोगों ने आप लोगों को क्या क्या हेल्प किया था इस एग्जाम प्रिपरेशन के लिए? हम लोग को कुछ कुछ हिंट दिया था, जैसे कि ये पढ़ना ये पढ़ना। मम्मी पापा ने बोला कि टीचर्स लोगों ने जो हिंट दिया है वो सब अच्छे से पढ़ो और तुम खुद भी अच्छे से पढ़ो। कितना टाइम आपने डेली प्रिपरेशन किया था? 1 घंटा 2 घंटा ऐसे। 1 घंटा 2 घंटा। थैंक यू। मैंने प्रिपरेशन किया था और मुझे पता नहीं था कि कहाँ से क्या क्वेश्चन आएगा, तो उसके लिए मैंने कोई बुक नहीं ख़रीदा था, तो मेरी मम्मी पापा ने हेल्प किया उसके लिए और टीचर्स ने भी हेल्प किया था। और टीचर्स ने लोगों ने मतलब कुछ कुछ बोल के दिया था और हमारे क्लास में सबको बोला था कि ऐसे ऐसे क्वेश्चंस आ सकते हैं, ऐसे थोड़ा बहुत हिंट दिया था। और घर से सपोर्ट आपका? घर से मेरी मम्मी पढ़ाती है मुझे और पापा भी कभी कभी पढ़ाते हैं, तो मम्मी ने मुझे हेल्प किया था। टोटल कितना टाइम आपने प्रिपरेशन किया था? प्रिपरेशन मतलब जब टाइम मिलता था तभी, मतलब 1 या फिर 1-2 घंटे ऐसे ही। मेरा नाम सृजना छेत्री है, मैं क्लास 5 में पढ़ती हूँ। आपने नॉर्थ ईस्ट एग्जाम में आपने अच्छा परफॉर्मेंस दिखाया था। हाँ। आपका एक्सपीरियंस? मेरा एक्सपीरियंस बहुत अच्छा था ये एग्ज़ाम देख के। आपने कितना टाइम पढ़ाई किया था? मैंने 3 घंटे पढ़ाई किया था और रात के 2 घंटे। स्कूल से टीचर्स लोगों से आपसे कैसे हेल्प करते थे आपके टीचर्स लोग? टीचर्स ने, हमारी हिंदी टीचर ने बहुत अच्छा गाइड किया था। और घर से भी बहुत अच्छा गाइड मिला था मुझे। और एग्जाम कंप्लीट क्लियर करने के बाद आपको कैसा महसूस हो रहा है? मुझे प्राउड महसूस हो रहा है। अब मैं चाहूँगी कि मैं इससे भी आगे हिंदी एग्ज़ाम में अच्छा करने की कोशिश करूँ। और कुछ बोलना चाहेंगे आप? नमस्कार। सबसे पहले आपका परिचय दीजिए। नमस्कार, मेरा नाम शैलजा कृष्ण है, मैं कक्षा 6 में पढ़ती हूँ और मुझे इस हिंदी एग्ज़ाम को दे के बहुत अच्छा लगा और स्कूल से भी बहुत सपोर्ट मिला। मोनिता मिस ने भी बहुत हमें सहायता की पढ़ने में और मैं 3 घंटा पढ़ती थी। और आपका अनुभव कैसा रहा? मतलब अच्छा है, बहुत अच्छा लगा। आगे भी मैं इससे अच्छा करूँगा। थैंक यू। जिस तरह से मैंने इस एग्ज़ाम में मेहनत किया है उसी हिसाब से मुझे मार्क्स भी मिला है और मैं आशा करता हूँ कि मुझे अगली बार से इससे और अच्छा मार्क्स मिले। एग्जाम में स्कूल के टीचर्स लोगों ने आपको क्या क्या सपोर्ट किया था? पढ़ाई में सपोर्ट किया था और मतलब मीनिंग समझा दिया था। पहले आपका परिचय दीजिए। माय नेम इज़ दिव्या नंदी। मैंने अपने परिचय एग्ज़ाम में बहुत ही मेहनत और प्रिपरेशन करके अपना रिज़ल्ट किया है और मैं चाहती हूँ कि आने वाले एग्ज़ाम में भी इससे ज़्यादा मेहनत करके अपना रिज़ल्ट और अच्छा कर पाऊँ और हमारे स्कूल की तरफ से भी हमें बहुत सपोर्ट मिला है। थैंक यू। প্ৰিপেৰেশ্যন মই সন্ধিয়া 3 ঘণ্টা পঢ়িছিলোঁ আৰু ৰাতিপুৱা মই 30 মিনিটছ পঢ়িছিলোঁ আৰু ৰাতি মই 1 ঘণ্টা পঢ়িছিলোঁ।